Hello guys, good morning. Today মানে আজি 6 নম্বৰ ভিডিও হ'ব এইটো আপোনালোকে যদি চাই আছে 6 নম্বৰ ভিডিও এপিসোড 6 আৰু আমি ক'ত যাই আছো কি কৰি আছো স্কুলৰ ড্ৰেছত কিন্তু স্কুল নাযাওঁ আজি ক'ত যাম কি কৰিম মানে ব্লগ সব ভিডিওটো চাই থাকক গম পাব কি কৰো এয়া হ'ল ওয়েলকাম সাহিলস পাগলপন্থী গাইস মানে গাড়ী এখন বহুত দিনৰ দেখা পাইছে আপোনালোকে মোৰ গাড়ীখন আৰু কি বুলি কম মই আজি মানে ভিডিওটোত বেয়া ভাষা একদমেই কোৱা নাযাব অলপ নকওঁ মানে বহুতে কমেণ্ট কৰিছে চ' বেয়া ভাষা নহয় আজি ভিডিওটোত আৰু বাইকখন আজি ইয়াতে থৈ যাম বাইক লৈ নাযাওঁ মানে ভাল নালাগে পইচাও বহুত যায় চ' গাড়ীত যাম কাৰোবাৰ লগত পকেটে যাব পাৰি নেকি গাইছ মানে কি ক'ম আৰু ক'ত যাওঁ বুলি কয় এতিয়া মানে আমি সঁচা কথা কৈ দিওঁ মানে আমি চিনেমা চাব যাম আজি গডফাদাৰ শৰ্মাখনৰ চিনেমা ৰিলিজ হৈ আছে চ' আমি চাব লৈ যাম চব ৰখি আছে মই যাই দেৰি হ'ব অলপ মই সোমাই তাৰ কাৰণে দেৰি হৈ যায় না সেইকাৰণে অলপ দেৰি হৈ যায় আৰু এতিয়া মানে তেল ডিপুত তেল ভৰাই আছে বুলেটত যাই আছোঁ গাইছ মানে আমি ক'ত আহিছোঁ চিনেমা হল চিনেমাত কি চাবি মানে কিবা গডফাদাৰ বোলে মানে গডফাদাৰ চাম বুলি কৈছে মোক ৰাতি কল কৰি কৈ দিছে মই আৰু মানে স্কুল ড্ৰেছ পিন্ধি কিনে পুৱা 7টাতে ওলাই আহি ৰখি আছোঁ আৰু এতিয়া মই 11টা বজাত আহি পেলাই ক'ত আছিলি কিন্তু বহুত লেট কৰিছোঁ কিন্তু এতিয়াও ভাই 11:30 বুলি কৈছে তই এতিয়াহে গম পালোঁ মই 11টা বুলি আমাৰ কণ্ডিশ্যনটো বেলেগ না আজি গাইছ বুলেটত আহিছোঁ গাইছ গাড়ী আনা নাই বুলেটত আহিছোঁ গাইছ এয়া কোন এয়া চন্দন আৰে এয়া আমাৰ বিদ্যুৎ একবাৰ হেৰি দি অঁ ই ইয়াৰ খালি এইটো গাইছ আৰু আমাৰ লগত আছে এইটো আৰু এটা আছে এইটো আমাৰ লগত জিত কিবা দি দিয়া আৰু এটা আছে এইফালে দীপক আৰতি বুলি ক'ব পাৰি বাকী এনেই নকওঁ আৰু এতিয়া মানে চবেই চিনা আছে মোৰ টিকেটৰ পইচা কোনে দিবি ভাই তাক ভিডিঅ'ত বেছিকৈ আনিম মই কৈ দিছোঁ টিকেটৰ পইচা যোনে মোৰ দিয়া মই ভিডিঅ'ত বেছিকৈ আনিম আৰু তাক ভিডিঅ'ত কোনে নাযাবি ভিডিঅ'ত চব যাব লাগিব ৰাহুল চৰকাৰ লাগে কিন্তু ৰাহুল চৰকাৰ নাই নহয় এতিয়া ৰাহুল চৰকাৰ গাইছ মানে আমাৰ বিশাল আহি গ'ল গাইছ কাকো নক'ব অলপ চিকট দি হেৰি ফেলো কি এনি ফেলা কি এই চিকট এনি ফেলা বিদ্যুৎ গাইস এতিয়া আমি এসিস্ট্যান্ট গাইস মানে এসিস্ট্যান্ট পাপাই সরকার গাইস মানে হেৰি টকাটো মানে তোৰ মানে ৰখি আছো তোক মই ৰখি আছো গাইস এলিয়া তোক মানে মই ৰখি আছো ইয়াতে গাইস ইমুক ৰখি আছিল গাইস কিয় ৰখিছ না এই মানে টিকেটটো তই যাওঁ বিছ না এই নাই যাব নালাগে কিবা অলপ কৈ দিয়া গাইস মই ইয়াৰ চেনেলত আহি কন্টেন্ট দি দেব গাইস মই টিকেট কাটি আছে पूरा एक साथ सबका बोलना খাবলৈ আমাৰ মেডিসিন নমস্কাৰ অমিত চৰকাৰ কিবা কৈ দিয়া কাকো নক'ব মানে মনে আৰু এটা ব্লগ হয় এটা ব্লগ ই বহুত কষ্ট কৰি আছে গাইস আপোনালোকে জাস্ট সাপোর্ট কৰি দিন গাইস কি কৈছে কৰিছে গাইস মানে সাপোর্ট কৰি পিছফালে চাও গাইস আৰু ব্লগ চাই থাকিব জাস্ট সাপোর্ট ডেইলি ব্লগ চাই থাকিব আৰু বিশাল ভাই কাকো নক'ব বেছি কি মোৰ 70 টকা দি দিব আজি গাইস 70 টকা দি দিবি না বিশাল পুৰা 70 টকা দি দিব গাইস মানে কি কম আৰু গাইস মানে চিৰি ফিল্ম আছে হেলমেট পিন্ধি ফিল্ম চাব হেলমেট পিন্ধি চাব লাগে সেইকাৰণে হেলমেটটো পিন্ধি ল'ম আজি হেলমেটটো দি দিছে মোক ইয়াৰ পৰা হেলমেট পিন্ধি চিৰি ফিল্ম হেলমেট পিন্ধি 25 টকাৰ হেলমেট তালা মাৰি থৈ দিয়ে কলেজত গাড়ীত তালা মাৰি থৈ দিয়ে হেলমেট পিন্ধি বিক্ৰম বেদা চোৱা নাই গাইছ নো স্মকিং জোন ব্লু ফিল্ম তাতে আছে মানে সিহঁতে চব মানে গাইছ টিকেটৰ মানে পইচা হিচাপ কৰি আছে গাইছ ইয়াত পুৰা টিকেটৰ পইচা আহিছে কৈছোঁ মই নাই ভাই মই মুডটো দি দিছোঁ মুডটো দিয়া নাই মানে সিহঁতে দি দিছে মই আৰু দূৰে দূৰে ঘূৰি থাকোঁ গাইছ টিকেট মাতছি আৰু চামেই আৰু
কি কৰিম টাইম হ'লে দেখোন কিবা খাব লাগিছিল বলচোন হোটেলৰ পৰা আহো একবাৰ মানে চবকে এৰি কিনে আমি বিশাল মই কাকো নকবি আৰু মই দূৰ আহি গৈছোঁ আহি কিনে মানে ইয়াতে কিবা খাম আৰু গাইছ আমি এই আহি গৈছে আমাৰ আৰু দাদা আহি গৈছে মানে কিবা খাওঁ অলপ ভোক লাগিছে এখন চিনেমা হল গাইছে এখন কাকো নক'ব গাইছ গাইছ কাকো নক'ব কিন্তু আমি কিন্তু ফুটা দি চাইছোঁ চিনেমা হল এই আয়ু ব্ৰাছ চাইবে না জলদি আও আমার ওইবার আমার দেখছো দশটা গাইছ মানে খালি মুখে পেয়ারা দাম থাকে মানে কি কম আৰু ইংলিশত কিবা কৈ দিয়া इंग्लिश क्या बोलेगा মই কৈ দিয়া এটা fuck you व्हाट इज द मीनिंग ऑफ फकिंग गाइस मतलब भाई ने नया नया चैनल खोला है फुल सपोर्ट करो और भाई का जब चैनल ग्रो होगा आप लोग के लिए भी सब्सक्राइब होगा ना हाँ जरूर होगा ना जरूर मस्त मस्त वीडियो सब मिलते रहेगा यहाँ पे और आप लोग को भी एंटरटेनमेंट होते रहेगा तो प्लीज़ गाइस सब्सक्राइब चैनल और गाइस अच्छा से कमेंट सब देना भाई को सपोर्ट करना फुल ज़्यादा शेयर करना हो गया guys subscribe the like the channel the views the guys I'm very good in English guys guys I'm also very good बहुत ভাল ইংলিশত I'm also very good and I am the teacher of the Pioneer College guys yeah he is the teacher of the Pioneer College গুরুদেব we are শিষ্য guys মানে ইবরাজ guys আরে আগত যোনটো কলে এইটো ইবরাজ এটা তো ভুল না চিংড়া খাবি চিংড়া খাবি এই গাইছ আকৌ চাও গাইছ চাও এনে ৰখি খাবা আছে গাইছ দাদা হোটেলৰ পৰা আহি গ'লো আমি মানে এতিয়া এটাকে মানুহচোন বহুত হৈ গ'ল আমাৰ ন বিশাল ভাই মানুহ ফিল্ম চোৱা মানুহ বহুত হৈ গ'ল ইফালে গাইজ বহুত ৰ'দ দি আছে আপোনালোকে গাইছ বহুত ৰ'দ দিছে কলা আহি গৈছোঁ গাইছ কি তুমি কলাই চোৱাৰ বাচ্চা কলা আহি মই বগা গাইছ কলা আহি গৈছোঁ গাইছ এটাকে মানুহ বহুত হৈ গ'ল চোৱা আমি কিবা খাওঁ হৈ গ'ল আৰু 5 মিনিট আছে আমি সোমাম আৰু দে बोले गाइस सो गाइस अभी अब्दुल भाई बैग रखने के लिए जा रहा है अब्दुल भाई और ये विशाल भाई है किसी को मत बोलना गाइस किसी को ये लोग का एक ज़्यादा भाई लोग है किसी को मत बोलना होंगे अब्दुल भाई यहाँ पे है पूरा ये जिम सब दिखा रहा है उसके बाद अब्दुल भाई मतलब बैग रखेगा नहीं यहाँ पे बैग रखने के बाद अंदर हॉल का अंदर घुसेगा क्या ये क्या सिंबल है उसके बाद गाइस মানে আমি ইয়াতে বেকচেক থৈ লওঁ বেকচেক থৈ লৈ কিনে ভিতৰত কম ফালতু হৈ बम हो और বেয়া পায় गाइस विद्युत गाइस विद्युत याद আছে विद्युत हेलमेट कर दिया তুমি মুখ नहीं ढकवा दे भाई रख दिया उसके बाद अमित भाई बहुत बम बम करेगा आज हम लोग इसीलिए जीत भाई हेलो गुड मॉर्निंग गुड मॉर्निंग अब्दुल रख दिया तो अब्दुल भाई अभी रख रहा है रख दिया মানে বেক থৈ দিলোঁ বেক দিয়া নাই বেক থৈ দিলোঁ মানে ফিল্মখন কেনেকুৱা লাগে একদম মজা ফ্লপ ফিল্ম আমি চাই ৰিভাইভ দি আছোঁ আমি চব জাস্ট টাইম পাস গাইছ তেনে বলক ভিতৰত সোমাওঁ গাইছ মানে আমি ইয়াত গাইছ মানে টয়লেটটো মানে কি কৰোঁ এই চাওক গাইছ মুতি আছে গাইছ মুতি আছে চবে মানে খাল্লা আহিছে এইটো ৰাহুল ভাই ইব্ৰাজ ব্লক মুটি লওক মানে চেকিং চলি আছে কি হয় ক'ব নোৱাৰো দেই গাইছ চেকিং চলি আছে কিন্তু মোক চেকিং নকৰিলে গাইছ মোক চেকিং কৰা নাই কিন্তু মানে মোৰ তাতে আছে গাইছ আছে মোৰ তাতে আছে আমার শিক্ষা কোনটো গাইছ মানে লৈ যাব মোক চেকিংয়ে কৰা নাইচোন বল ब्रह्मा গাইছ মানে সাউন্ডটো অফ কৰি দিয়া হৈছে নহ'লে মানে কপিৰাইট লাগি যায় ন সেইকাৰণে সাউন্ডটো অফ কৰি দিছোঁ ফিল্মখন দেখাব নোৱাৰো আপোনালোকে যাই চাই আহিব গাইছ পুৰা মুভি চাই আছো গাইছ মানে কি ক'ব मस्त मूवी है भाई तुम्हें अभी মুভি কেনে গাইছ तमाम पर आखिर जाओ মুভিটো ময়ে মেকিং কৰিছো গাইস কাকো নকব গাইস the director of this movie is me গাইছ মুভি জুই ये आश्रम हम जैसे अनाथों के लिए नहीं बना है बाहर की दुनिया में हमें মানে ফিল্মটো চাই লওঁ চাই লৈ ঠিক আছে मूवीটো ঠিকে আছে বাৰু আমাৰ ইয়াতে আছে হাই দীপক আছে পিছত অমিত আছে আৰু এতিয়া জনলাল বান্দু ভাই আছে
পিছত জিত আছে আৰু বিশাল আছে আৰু এইপিনে আমাৰ পাগলবান্তি হিৰো আৰু আমাৰ আৰু দাদা এটা আছে এয়া ষ্টিভেন দা আৰু ইয়াতে আমাৰ মুভিটো চলি আছে এতিয়া বাৰু আমি মুভিটো চাওঁ পিছত আমি ৰিভিউ দি আছোঁ ঠিক আছে বাৰু এতিয়া ৰাখোঁ खुदा গাইস মানে ইন্টারভেল গাইস কিবা কম নেকি গাইস কি হ্যাপি বার্থডে জয় ঠান্ডা কিবা কবি নেকি গাইস কিবা কই দি ফিল্ম একদম অসম কবি অমিত কিবা কই দি সলমান খানক দেখা পাইছো এতিয়া সলমান খানে কিবা কৰে চাও মানে সলমান খান ইতিয়া আহিছে গাইস বাকি আপোনালোকে চাই থাকক ব্লগটো চাই দিয়ক গাইস মানে ব্লগটো আৰু ডেঞ্জাৰ পাৰিলে ফিল্মটো দেখালো হয় কিন্তু কিবা এটা কাৰণৰ কাৰণে গাইস মানে জুতা খুলি লৈছো গাইস এই গাইস জুতা খুলি লৈছো গাইস জয় কিবা জুই আৰু হাল্লা আমি হাল্লা কৰি মানুহে নাই আমি গাইস সিনেমা হল খালি আমি গাইস সিনেমা হল খালি আৰু আমি বহিছো ক'ত এক কপল বেটা সিলভাৰত মুভি গাইস মানে কি কয় আৰু মানে চিনেমা হল কিন্তু চিনেমাখন চাই আছিলো কিন্তু পিছফালে দেখাই নাছিলো মানুহে নাই গাইস চব খালি এই ইব্ৰাহিম কিবা কৈ দে নেকি মুভিটো মুভিটো না সলমান খান এতিয়া আহিছে একদম বম সলমান খান এতিয়া আহিছে সলমান খান মোৰ হেডফোন লৈ গৈছি হয় নি সলমান খান মোৰ হেডফোন লৈছি চুৰ কৰি দিছি গাইস সলমান খানে ওলাইছে হেডফোন লৈ কিনে গেলা মোৰ এটা কথা কৈ আছো মানে আমি ফিল্ম फोटो तुली है गाइस हमको नहीं लेगा क्या फोटो पे हमको भी ले ले फोटो उठी लो गाइस फोटो তো গাইস আপোনালোকে চিনিয়ে পায় সাহিল পাগলবান্তিৰ চেনেলটো তাৰ হেক হৈ গৈছে দ্যাটছ ৱাই আজি হি তাৰ এই অৱস্থা কিবা কিবি চাব পাৰে গাইস আপোনালোকে মুভি চাবা আচ্ছা মানে আপোনালোকে মোৰ সাহিল পাগলবান্তি চেনেলটো চাই লব ভাল লাগিব বেছি ভাল লাগিব গাইস মুতা লাগছে মুতা লাগ ৰ জতা মিনি এ গাইস ফাটি গিছি গাইস এটা বস্তু চাব নেকি শিখৰ খাই চাকছুন কি কৰিছে গাইস এই শিখৰ খাই চেছ কৰিছে গাইস চাকছুন গাইস শিখৰ খাই মাৰিবা ফটো মাৰা বঢ়িয়া এক্সিট ডোৰ আছে গাইস এই এখন হল গাইস হলত মানুহে নাই আমি 10টা মান মানুহ আইছো গাইস 10টা মানুহ সলমান খানে ফিল্ম লুটি দিব গাইস হিট হ'ব না গাইস এইটো গাইস এতে পড়া রেখা হয় কি কম আর গাইস চাকছুন চেন্ডেল নাই গাইস এনেকে গাইস ডাস্টবিন দে আরে যাও মুটটা যাও এই বিশাল আমার বিশাল হেল্ল' গাইস তো স্ক্রিন পে নেক্সট প্লে আমাৰ অমিত ভাই ইয়াতে মূৰ্তি আছে আপোনালোকে চাব পাৰে এইটো যাৰ সৰু আৰু এইটো পাগলবান্তি আমাৰ পাগলবান্তি চাহিল পাগলবান্তি ইয়াতে আছে আৰু মুভিটো বহুত পাৰফেক্ট লাগিছে আৰু চন্দন ইয়াতে অংকিতাৰ হাজবেণ্ড হয় এইটো আপুনি এইটো তুমি চাৰিবা না এইটো আহিব ব্লগত আহিব অংকিতাৰ হাজবেণ্ড এইটো ভালকে দিব দামাদ হনেৱালা দামাদ আৰু আপোনালোকে চাব পাৰে এইটো আমাৰ মানে কি আছিল নাম ইয়াৰ ধীৰাজৰ গাৰ্লফ্ৰেণ্ডৰ বয়ফ্ৰেণ্ড হয় আৰু এইটো পিহুৰ বয়ফ্ৰেণ্ড ই কৰি আছে আৰু ইয়াতে আপোনালোকে চাব পাৰে এয়া চাহিল পাগলবান্তি ইয়াতে চাব পাৰে আপোনালোকে তো গাইস ইয়াতে মানে বিদ্যুৎ লগাই দিছে গাইস ৰব দেখাই আছো গাইস শৰ্মা জি কা এইফালে চা ইয়া শৰ্মা জি কা লন্ডা আজকে গেল গাইস মাইন্ড দিছে গাইস কার চ্যানেল কোনে ব্লগ কৰি আছে দুটাই ফাঁসি গেল কেলা এইকাৰণে গাইস শুনা সাহিল এইকাৰণে কেতিয়াও বেষ্ট ফ্ৰেণ্ড কেইটাৰ লগত নাহিবা বহুত জহৰ আমি হয় কিন্তু মানে গাইস মোক ইয়াতে বাথৰুমত সোমাই কিনে আমি ব্লগ বনাম গাইস আৰু শুনা আজি আমাৰ কপালটো ইমান ভাল চিনেমা হলো খালি এতিয়া আইছিলো মুতিব মুত লগাই দিছে গেলা লগাই দিছো ইয়াত খুলিছে এতিয়া খুলিছে বাকু যাম আকৌ চাও ফিল্মটো চাও চাই দিম
গাইছ ইয়াতে হাল্লা চাওক না গাইছ গাইছ হাল্লা চাওক চব চাদা গাইছ ই কুত্তা চাদা খাই গাইছ গাইছ ই চাদা খাই ইও খাই গাইছ চাদা খাই ই নাখায় ই খালি হেৰি খাই গেলা ভাঙৰ লাৰু খাই গেলা গাইজ কিন্তু ডান্সটো কিন্তু মজা দিছে আমাৰ বিশাল ভাই বঢ়িয়া লাগছে ডান্সটো আৰু চন্দনৰো ফালে ভাল লাগছে ডান্সটো আৰু ফিল্ম হৈ গ'ল শেষ মানে ওলাই আহিলোঁ দেখাই পাইছে গাইজ ফিল্ম চাকাছ গাইজ শাহৰুখ খান কিন্তু চাকাছ নহয় কিন্তু গাইজ তাৰ নাম কি আছিল তাৰ নাম কি এক্টৰটোৰ নাম কি এক্টৰটোৰ নাম চিৰঞ্জীৱী গাইজ চিৰঞ্জীৱী কিন্তু চাকাছ এক্টিং কৰিছে গাইজ বাট ছোৱালীটো ৰস লাগিছিল ভাই কিবা কৈ দে গাইজ নাই কিবা কৈ দে কৈ দে কিবা একদম বাপৰে মানে ফিল্মটো কি মজা লাগছে সলমান খান এন্ট্রি ফ্রেন্ড হয় গাইজ সলমান খান ভাই আমাৰ তামাম এক্টিং গাইজ গাইছে টংলা গাইজ মানে ফিল্ম চাওঁ হৈ গ'ল আৰু ইয়াতে আমি মানে এনেকুৱাকৈ অলপ আছোঁ আৰু মানে কি ক'ম আৰু এতিয়া টিউশ্যন আছে টিউশ্যন কৰিম সেই ঘৰত যাম আৰু একো নাই বেলেগ কাম নাই চ' ফিল্মখন বঢ়িয়া কম হৈছে মানে ফিল্মৰ কথা কি ক'ম আৰু এয়া মাল খাই আছে গাইজ মাল খোৱা নাই পানী খাইছো মাল খাই আছে গাইজ পানী খাইছো পানী মাল খোৱা নাই বোলে গাইজ গাইজ বোলে মাল খোৱা গাইজ পেলাই দিলে গাইজ 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 পেলাই দিলে গাইজ গাইজ गाइस ब्रह्मास्त्र क्या हो गया ब्रह्मास्त्र गाइज ब्रह्मास्त्र गाइज गाइस हम तो इधर गाइज ये भाई हमको हेल्प कर रहा है ब्रह्मास्त्र को उठाने में ए गाइज আৰু কিছু গাইজ এবাৰ দি মোৰ বেগটো লৈ ধৰ মানে গাইজ কিবা কৈ আছে অলপমান মানে দুখ লাগিল শুনি কিনে গাইজ দুখ লাগি গ'ল শুনি কিনে দে গম পাইছোঁ বিদ্যুৎটোৰ কথা গম পাইছোঁ মই আই এম ভেৰি গাইস শুনা মানে ৰবা ফিল্মটো কৈ তাৰ আগতে আপোনালোকে ক্লিপত চাইছে যে এটা পোষ্টাৰটো পেলাই দিছে এতিয়া এটা কথা কওঁ আপোনালোকে য'তে যায় এটা ৰেচপেক্ট দিব লাগে ন সি মানে চিচিটিভি চাইয়ে আছে পিছলৈ চিনেমা অলপ হাই গুচি গ'ল নাই মই কথাটো কৈ আছোঁ এইকাৰণে য'তে গাইজ মানে আমি হাল্লা কৰি থকা দেখোঁ আমাক আহি দম দিছে গাইজ আৰু মানে জিতক দম দিছে মানে ই ওচৰত বহি নাই নাই তই ওচৰত বহি আছিলে তোকো লাগছি দমটো আৰু মানে চিগৰটো লৈ গৈছিল আমি খুজি লৈ আহিলোঁ কিয় দিম 20 টকা দি কিনিছোঁ কি ক'ত কিয় দিবি ক'লে হ'ব নেকি চিখৰ লৈ গৈছিল খুজি লৈ আহিলোঁ দে চাহ অলপ খাই লওঁ মই চিগৰটো খাই গাইজ মানে চিগৰটো খাই ল'লোঁ আৰু মানে বাইক চাইক চব ইয়াতে থোৱা পাৰ্কিং এখন আমাৰ বিদ্যুৎ বাইৰ এমটি আছে আৰু লগতে মানে এই স্কুলৰ ড্ৰেছ পিন্ধি ল'লে গাইজ মানে স্কুলৰ ড্ৰেছ কলেজৰ ড্ৰেছ থাকো কেলা কলেজ স্কুল মাত্ৰ কলেজৰ ড্ৰেছ আৰু চন্দন নিপিন্ধা কলেজৰ ড্ৰেছ মোৰ আমি কলেজত অহাই নাই বাৰু আমি চাব কাৰণে আউটড্ৰেছত আহিছোঁ আমি ফিল্ম চাবৰ কাৰণে ইহঁতে মানে কলেজটো বাং মাৰি পেলাই আহিছে ইয়াতে চাবৰ কাৰণে বাং মাৰি আপোনালোকে গাইছি বাং মাৰা নাই গাইছ মই বেগ মাৰা নাই মই টপাৰ হয় ক্লাছ কেইটা কৰিছে ক্লাছ 6টা কৰিছোঁ ক্লাছ আজি 6টা কৰিছে গাইছ ক্লাছে 5টা হয় গাইছ ক্লাছে 5টা হয় সিফালে 6টা কৰিছে এটা কি কওঁ গাইছ ভিডিঅ'টো ইমানখিনিতে আছিল আৰু যদি ভিডিঅ'টো ভাল লাগিছে আৰু কমেণ্ট কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু চব কৰি দিব আৰু কিমান কৰি থাকিম মানে নলবাৰী যাম ৰাস চাব পুৰা যাতে নলবাৰী ফুল ব্লগছ পাই থাকিব এনেকুৱা ভিডিঅ' ভাল লাগিলে এনেকুৱা ভিডিঅ' বনাই থাকিম আপোনালোকৰ কাৰণে একদিনৰ মূৰে মূৰে ভিডিঅ' দি থাকিম আজিৰ কাৰণে হ'ব আৰু এইখিনিতে গুড বাই থ্যাংক ইউ